Hello aspirants. So আজি DME হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰখন মোৰ হাতত পৰিছে আৰু কুৱেশ্যন পেপাৰখনৰ হয়তো সকলে ভালেখিনি আনসাৰ কৰিব পাৰিছে আৰু যিসকলে আনসাৰ কৰিছে ইয়াৰে দুই এটা হয়তো ডাউট থাকি যাব পাৰে সো মই কুৱেশ্যন পেপাৰখনৰ যেটো ইংলিশ পাৰ্ট আছে ইংলিশ পাৰ্টখিনি আপোনালোকক সলভ কৰি দিবলৈ লৈছো যিসকলে কৰিছে বহুত ভাল কথা আৰু যিসকলৰ অলপ কি দুই এটা ডাউট ৰৈ গৈছে সেইসকলৰ ডাউটটো ক্লিয়াৰ হ'ব বুলি আশা কৰিছো সো ব্যাক টু দা পইণ্ট মোৰ কুৱেশ্যন বুকলেট নাম্বাৰটো বি হয় সো কোনবাৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু ওভাৰঅল আপোনাৰ কুৱেশ্যনখিনি একেই হ'ব সো ফাৰ্স্ট কুৱেশ্যনটো আছিল what is the past tense of speak so ইয়াৰে অপচন দিয়া আছিল অপচন এ spoken অপচন বি spoke অপচন সি spoked and number D option spoke so our correct option to হৈ যাব option B spoke now next fill in the blanks with correct pronoun the presents are for you and dash so option কেটা দিয়া আছিলে me I she they so number option A me will be the right option now coming to the next fill in the blanks with correct preposition আমাক এটা preposition বহা পৰিছে correct preposition to she said dash the fire and told me a tale so আমি যদি assamese explain কৰি দিও কথাটো এনেকুৱা হ'ব so in assamese তাই জুইৰ কাষত বহিছিল আৰু মোক এটা সাধু কৈছিল এতিয়া অপচন যিকেটা দিয়া আছে in after into by ইয়াৰে most appropriate option to হ'ব by মানে option number D back to the question next question a person who eats human flesh is called এতিয়া correct option to হৈ যাব আপোনাৰ option number B cannibal ইয়াতে চাওক এটা বস্তু ভালকে জানি লব ইয়াতে অকল হিউম্যানৰ কথা কোৱা আছে যে যিয়ে মানুহে মানুহৰ মাংস খায় তাক কেনিবেল বুলি কয় কিন্তু আসলতে এনেকুৱা আন জন্তু আছে যে নিজৰ বংশৰে মাংস খায় তাকো কেনিবেল বুলি কয় so next দিয়া আছে complete the proverb with the correct word given below better late than dash ইয়াতে correct option কোনটো হৈ যাব ever never always forever এই অপচন কেটাৰ ভিতৰত হৈ যাব ever okay next দিয়া আছে আমাক which of the following is correct ইয়াতে আমাৰ collective nouns কথা দিয়া আছে আৰু example collective nouns আহে আমাৰ বেলেগ বেলেগ collective nouns so ইয়াতে দিয়া আছে a hedge of flowers a shoal of flowers a bucket of flowers option to হ'ব number C next question what is the synonym of fraternity so fraternity বুলি কওঁতে আমাৰ এটা ৰিলেশনশিপ বুজায় যেটো আমাৰ একদম মানে ক্লোজ হয় তো ইয়াতে আমাৰ আপোনাৰ অপচনটো হ'ব সাওক নাম্বার A আৰু C টো একদম সেম যেন লাগে ব্রাদারহুড আৰু ফ্রেন্ডশিপ কিন্তু ইয়াৰে প্রপার একদম সুইটেবল নেক্সট কোয়েশ্চন হোয়াট ইজ দা অপোজিট জেন্ডার অফ উইডো সো উইডো মানে আমাক সুধিছে বিধৱাৰ অপোজিট মানে পুৰুষ আমি জেন্ডাৰটো কি বুলি কম সো কারেক্ট অপশনটো হৈ যাব আমাৰ স্পিনস্টাৰ নাম্বার বি অপশন নেক্সট কোয়েশ্চন হোয়াট ইজ দা সুপাৰলেটিভ অফ মডাৰ্ন আৰু মডাৰ্ন ইয়াৰে আমাৰ অপচন কেটা দিয়াৰ ভিতৰত হৈ যাব নাম্বার বি লাষ্ট কোয়েশ্চন হোয়াট ইজ দা এন্টোনিম অফ বেস্ট এটা আমাৰ অপচন দিয়া আছে worst bad এটা চাওক বেষ্টৰ আমি যদি পজিটিভ ডিগ্ৰীটো চাবলৈ যাওঁ তেনেহলে আমি পাম গুড সো গুড বেটাৰ বেষ্ট তেনেদৰে ইয়াৰে সুপাৰলেটিভ ডিগ্ৰী হ'ব worst মানে বেডৰ